আমাৰ ইয়াৰ শহীদবেদীত কালী পূজা চলি আছে, তাতে বোলে নৃত্য প্ৰতিযোগিতা আছে, মানে ফাংচন আছে, তাকে চাব ওলালোঁ। দেখা পাওঁ কল কাটি এনেকৈ কলগছ কাটি থৈ দিছে, মানে খাৰ বনাব। আপোনালোকে খাই নাখায় জনাবচোন। এনেকৈ খোজকাঢ়ি অহা থাকোঁতে দাদাক লগ পালোঁ। দাদাই আমাক পিলপিলি দি থৈ গ'ল। তো ফাংচনটো ষ্টাৰ্টেই হৈ গৈছে, তাকে চাই আছোঁ। এখন চেয়াৰ পালোঁ বহি বহি, তো মাক আৰু জীয়েকক তাতে বহাই দিলোঁ, মোৰ ছোৱালীক। ছোৱালীৰ ডান্সটো বহুত ভাল লাগিছে, ইমান সৰু ভাল ডান্স কৰিছে দেই। মোৰ ছোৱালীও চাই আছে, নাচি আছে। তাৰপিছত এনেকৈ থাকোঁতে তাই আৰু নোৱাৰে, কলাত নাথাকে, নামি যাব। তাৰপিছত এই সৰু ছোৱালীজনীক দেখা পাই নামি মানে তাক ধৰিব গৈছে। তাৰপিছত মায়ে মই কৈ আছোঁ মাক যে পৰি যাব, পৰি গ'লে দুখ পাব। মা তেতিয়া কলাৰ ল'ল। এই ল'ৰাজনো ভালে ডান্স কৰিছে, তাৰ ডান্সটো মোৰ ভাল লাগিছে চবতকৈ, মানে এইটো ডান্সে ভাল লাগিছে আৰু কণমানিজনীৰ। তাৰপিছত আহিব ওলালোঁ, ছোৱালী ডিষ্টাৰ্ব দি আছে, আৰু অহাৰ টাইমতে ছোৱালী টোপনি গৈছিল। তো আধা ৰাস্তাত গাড়ী শব্দ পাই উঠি গৈছে, সেইটো কাৰণে মানে এনেই অলপ কি আহিছিলে চালোঁ, ঘূৰিলোঁ। ছোৱালীকতো এইবিলাক উঠাব নোৱাৰোঁ, সৰুৱে আছে, এনেকৈ নুঠালোঁ। তাৰপিছত মা আৰু মই পাটিচেপ্তা পিঠা খালোঁ। খাই ওচৰতে জিলাপি ভাজি আছিল, গৰম গৰম জিলাপি লৈ কেনে আৰু পাপৰ ল'লোঁ, আৰু ভাতে দি খাৱাৰ কাৰণে পিঁয়াজি বৰাও ল'লোঁ। লৈ কেনে আমি এতিয়া ঘৰত আহিম। আমাৰ ফাংচন চোৱা হৈয়ে গ'ল। আহি ছোৱালীক পাপৰ দিলোঁ, তাই পাপৰ খোৱাত ব্যস্ত একদম। তাৰপিছত দিনতে আমাৰ মানে দাদাই চাউলে ভজা আনিছিলে, তো ভাজিছে। মোৰ পচন্দ হোৱা নাই, মই আৰু ভাজি ল'ম। তো সেইটো কেৰাহীতে এইখিনি ওলাই লৈ অলপ তেল দি এইখিনি মই ভাজি ল'ম। আৰু দুটা পিঁয়াজ কাটি লৈছোঁ, নমাৰ আগে তাতে দিম, দি কেনে নমাই ল'ম। আপোনালোকে ছাগলীৰ ভুজা খায়নে নাখায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। তাৰপিছত এনেকৈ তেলৰ বস্তু কিন্তু খাই মই এনেও মোৰ প্ৰিয়, ভালে পাওঁ। তাৰপিছত নমাৰ আগে নহৰু পিঁয়াজ কেইটামান কাটি দিলোঁ, কাটি এইখিনি নমাই ল'ম। আৰু দিনতে দালি বনোৱা আছিল, এই প্ৰসাদত দিয়া সেইটো মুগটো, সেইটো ভিজাই থৈ এনেকৈ দালি বনাইছিলোঁ, সেইখিনি গৰম কৰি ল'ম। আৰু পিঁয়াজি বৰাটো আনিছোঁৱে, সেইটো দি আজি ৰাতিৰ সাজ। আজিৰ কাৰণে ইমানেই। এই যোৱাকালিৰে ভিডিঅ' হয় দেই, আজি নহয়, আজিহে আপলোড দিলোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে লাগিল জনাব, কমেণ্ট কৰিব নাপাহৰিব।